কোমল পাতৰ ভাজে ভাজে ৰং খানিছে প্ৰকৃতিয়ে লাহে লাহে। সেউজীয়াৰ মাজত বগা ৰেখা, ইয়ে যে ডিফেন বেকিয়াৰ সুন্দৰ লেখা। ডাঠ আৰু মিহি তোমাৰ এই পাতবোৰ, আঁতৰাই পেলাই ঘৰৰ ক্লান্তি আৰু অৱসাদবোৰ। নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত জানিম আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমত সৌন্দৰ্য বৃদ্ধি কৰা এবিধ গছ, ডিফেন বেকিয়া বা ডামকেন। এই গছডালে বায়ু শোধন কৰা কাম কৰে, এয়াৰ পিউৰিফায়াৰ হয়, আৰু ই দেখিবলৈ বহুত সৌন্দৰ্য, সেইকাৰণে ইয়াক ঘৰৰ ড্ৰয়িং ৰুমত ইয়াক সৌন্দৰ্য বৃদ্ধিৰ কাৰণে ৰখোৱা হয়, আৰু বায়ু শোধন কৰাৰ কাৰণেও ইয়াক আমাৰ ঘৰৰ ভিতৰত স্থান দিয়া হৈছে। কিন্তু এই গছডালৰ যিমান ভাল দিশ আছে বা সৌন্দৰ্যতা আছে, তাতকৈ বেছি ইয়াৰ অপকাৰিতা বেছি আছে। জানিলে আপুনি আচৰিত হ'ব। সেইকাৰণে আজিৰ পৰা সাৱধান হৈ যাওক। ইয়াৰ পৰা হোৱা যি অপকাৰিতা, সেইখিনি মই এই ভিডিঅ'টোত আপোনালোকক উল্লেখ কৰি দিম। তাৰ আগতে ইয়াক আমি কিয় ব্যৱহাৰ কৰোঁ, ইয়াৰ যিখিনি ভাল দিশ সেইখিনি প্ৰথমে কৈ লওঁ। তাৰপিছত আপোনালোকক ইয়াৰ যিখিনি সাৱধানতা ল'ব লাগে ইয়াৰ পৰা, সেইখিনি কথা বাৰু ক'ম। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আমাৰ সকলোৰে ঘৰত ড্ৰয়িং ৰুম শুৱনি কৰা এইবিধ গছ হয়তো আপোনালোকে সকলোৱে চিনি পাইছে। এইখিনি কিমান সুন্দৰ পাতবিলাক দেখিবলৈ। এডাল হ'ল ডিফেন বেকিয়া। ডিফেন বেকিয়া বা ডামকেন। ই এবিধ অতি জনপ্ৰিয় ইনডোৰ প্লেণ্ট। ইয়াক এয়াৰ পিউৰিফায়াৰ হিচাপে জনা যায়। ইয়াৰ ডাঙৰ ডাঙৰ ৰংচঙীয়া এই পাতবোৰে সহজ যত্নৰ বাবে ই মানুহৰ ড্ৰয়িং ৰুমত, অফিচত বা বেলকনিত, আনকি শোৱনি কোঠাতো ইয়াক ৰখা দেখা যায়। ইয়াৰ বৈজ্ঞানিক নাম হ'ল ডিফেন বেকিয়া আৰু সাধাৰণ নাম ডামকেন। ইয়াৰ নেটিভ কাণ্ট্ৰি হ'ল মধ্য আৰু দক্ষিণ আমেৰিকা। ই এৰেচিয়া পৰিয়ালৰ উদ্ভিদ হয়। এই উদ্ভিদবিধৰ কাৰণে উজ্জ্বল কিন্তু পৰোক্ষ পোহৰ আটাইতকৈ ভাল। প্ৰখৰ পোহৰত ইয়াৰ পাত জ্বলি যাব পাৰে। কম পোহৰতো জীয়াই থাকে, কিন্তু ইয়াৰ বৃদ্ধি লেহেমীয়া হয়। মাটিৰ ওপৰৰ 1 পৰা 2 ইঞ্চি শুকালেহে ইয়াত পানী দিব। অতিমাত্ৰা পানী নিদিব। বেছি পানী দিলে ৰুট ৰট হ'ব পাৰে। এয়া দেখিছে নহয়, এই মাটি এতিয়া শুকাই আছে, ইয়াত এতিয়া মই পানী দিম। এইবিধ উদ্ভিদৰ কাৰণে ভাল ড্ৰেইনেজ পটিং চইল ব্যৱহাৰ কৰিব লাগে। ইয়াৰ কাৰণে 40% গাৰ্ডেন চইল, 30% কম্পোষ্ট, 20% কোকোপিট আৰু 10% বালি মিক্স কৰি দিব লাগে। কাৰণ যাতে মাটিটো এনেকুৱা হ'ব লাগে যাতে তাত পানী দিলে যাতে পানীটো তাত জমা হৈ নৰখে, যাতে ড্ৰেইনেজ হ'লেদি যাতে পানীটো পাছ হৈ ওলাই যায়। এতিয়া শুনক সাৰ প্ৰয়োগ। এই উদ্ভিদবিধত আপুনি বসন্ত কালত আৰু বৰষুণৰ কালত বেলেঞ্চ NPK দিলেই হ'ল। যেনে ধৰক 19-19-19 বা 20-20-20 প্ৰতি 15 পৰা 20 দিনৰ মূৰে মূৰে সামান্য পৰিমাণে এই NPK, বেলেঞ্চ NPK ব্যৱহাৰ কৰিলেই হ'ল। ঠাণ্ডা দিনত সাৰ খুব কমেই দিব লাগে। ঠাণ্ডা দিনত প্ৰায় সাৰ নিদিলেও চলি যায়গৈ এই উদ্ভিদবিধৰ কাৰণে। এই উদ্ভিদবিধত মাজে মাজে পাতত পানী স্প্ৰে কৰি থাকিব লাগে, বা ভিজা কাপোৰেৰে এই পাতবিলাক মচি দিলে পাতবিলাকৰ উজ্জ্বলতাটো বাঢ়ে আৰু ইয়াক দেখিবলৈ ভাল লাগে। ইয়াৰ বংশবৃদ্ধি তেনেই সহজ। ইয়াৰ ষ্টেম কাটিং বা কেন কাটিং বা এয়াৰ লেয়াৰিং কৰিও ইয়াক বংশবৃদ্ধি কৰিব পাৰি। ইয়াৰ পৰা এই ষ্টেমবিলাক ইয়াত ইমানখিনি মানতে কাটি বা এনেকুৱাতে এই গাঁঠিবিলাকতে কাটি বালি বা পটিং চইলত ইয়াক ৰোপণ কৰি দিলেই তাৰ পৰা সহজতে গজালি ওলায়। ইয়াৰ কিছুমান সমস্যা হ'ল পাত হালধীয়া পৰা বা আগ শুকাই যোৱা। ইয়াৰ কাৰণটো হ'ল অতিমাত্ৰা পানী বা কম পোহৰ। ইয়াৰ কাৰণে কেতিয়াবা পাতবিলাক হালধীয়া পৰিব পাৰে। যেনেকৈ এইটো দেখিছে নহয়, পাতটো হালধীয়া হৈ আহিব পাৰে। কম পোহৰৰ কাৰণেও হয় বা অতিমাত্ৰা পানীৰ কাৰণেও হয়। কম আৰ্দ্ৰতা বা কম পানী বা কেতিয়াবা বেছি সাৰ প্ৰয়োগ কৰিলেও ইয়াৰ পাতবিলাক শুকাই যোৱা দেখা যায় আৰু হালধীয়া পৰি যোৱা দেখা যায়। যদি পাত
হালধীয়া পৰে বা শুকাই যায় সেই পাতবিলাক গছডালৰ পৰা আঁতৰাই দিব লাগে। কীট পতংগৰ পৰা বচাবৰ কাৰণে যেনে ধৰক মিলিবাগ বা এফিডছ বা মাইটছ এইবিলাকে যদি আক্ৰমণ কৰে পাতত, তেতিয়া আপোনাৰ ইয়াত নিম অইল বা ইনচেক্টিচাইড চব ইউজ কৰিব পাৰে। নিম অইল স্প্ৰে কৰি দিলে মিলিবাগ বা এফিডছ বা মাইটছ এইবিলাক সহজতে পাতৰ পৰা আঁতৰি যায়। বছৰত এবাৰ ৰিপৰ্ট কৰিব লাগে আৰু শুকান বা ক্ষতিগ্ৰস্ত পাতবিলাক ইয়াৰ পৰা আঁতৰাই থাকিব লাগে। আৰু যি ঠাইত ৰাখিব, যেনে ধৰক ইয়াক 2 দিন বা 3 দিনৰ মূৰে মূৰে ইয়াক ঠাইটো বা পটটো ঘূৰাই থাকিব লাগে। তেতিয়া চাৰিওফালে গছডাল চাৰিওফালে সমানে বৃদ্ধি হয়। এনেকৈ আজি ধৰক এইটো ভাজত ৰাখিলে 2 দিনৰ পিছত সেইটো আকৌ সলাই দিব এনেকৈ। তেতিয়া কি হয়, এই গছডাল মানে চাৰিওফালে ই সমানে বৃদ্ধি পায় আৰু তেতিয়া দেখিবলৈ বেছি ভাল লাগে। এতিয়া শুনক এই গছডালৰ পৰা হ'ব পৰা কিছুমান ক্ষতি বা অপকাৰৰ বিষয়ে। এই গছবিধক ডামকেন বুলি কিয় কোৱা হয়? এই গছবিধত এটা বিষাক্ত পদাৰ্থ থাকে, কেলছিয়াম অক্সালেট ক্ৰিষ্টাল নামে এবিধ বিষাক্ত পদাৰ্থ থাকে। যদি এই গছডাল কাটোতে বা পাত ছিঙোতে ইয়াৰ যিটো আঠা, সেই আঠা যদি মানুহে কেনেবাকৈ যদি মানুহৰ মুখত লাগে, জিভাত লাগে, বা কেনেবাকৈ ইয়াৰ গছৰ ঠাৰি আদি যদি কেনেবাকৈ ভুলবশত যদি চুবাই পায় সৰু ল'ৰা ছোৱালীয়ে বা কুকুৰ মেকুৰীয়ে, তেতিয়া কিছু সময়ৰ কাৰণে হয়তো ডিঙি আৰু জিভা ফুলি আহিব আৰু হয়তো মাত কথা কিছু সময়ৰ কাৰণে ক'ব নোৱাৰা হৈ পৰিব পাৰে। সেইকাৰণে ইয়াক ডামকেন বুলি কোৱা হয়। সেইকাৰণে ইয়াক সৰু ল'ৰা ছোৱালী আৰু কুকুৰ মেকুৰী বা পোহনীয়া জীৱ জন্তুৰ পৰা এই গছডালক দূৰত ৰাখিব লাগে। যদিও আমি ইয়াক ঘৰৰ ভিতৰত ড্ৰয়িং ৰুমত ৰাখোঁ, কিন্তু এই কথাখিনি সাৱধানতা কিন্তু ৰাখিব লাগিব। সঠিক পৰিমাণৰ পানী আৰু সঠিক পৰিমাণৰ সাৰ আদি ইয়াক প্ৰয়োগ কৰিলে এই গছজোপা গোটেই বছৰ আপোনাৰ ঘৰখন সেউজ ৰঙৰ কৰি ৰাখিব পাৰে। সেয়ে ইয়াক সঠিক সাৱধানতা আৰু সঠিক লালন পালন কৰিলে ইয়াক সহজতে বহু দিনলৈকে ৰাখিব পৰা যায়। ধন্যবাদ বন্ধুসকল। আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ।